তো এই আসছিলাম রূপহী বাজারে। তো বাজারে এনে খুব ভালোই লাগছে দেখতেছি। চারের সাইডে আমার আছে মানুষ ভিউজ ভালোই মোটামুটি। এয়া বড় বাজার, রূপহী বাজার না? রূপহী বাজার আইসো আমি বাচ্চালা বজালি বাজালে পাড়া। তো শিবরাত্রি কারণে এগুলা চলে আছে। এগুলা কি ঘরতে বনায় না কিনে আনছে? কিমান কে? 10 টাকা। তুই তো করে বানায় ও কাস্টমার আইতাছে বর্তমান। করে বানায় ও। মুখটা আমার প্লেট করে দিও। হ্যাঁ। বাজারটার মধ্যে আইলে ভালো লাগে। তো যাই হোক, ওরা কেনাকাটা করতেছে, সবে চাই আছে। বজাৰত চব্জি বজাৰত আছিল, ইয়াতে চব্জি মাৰ্কেটত চব্জি ভাল চব্জি উঠে উত্তৰাঞ্চলৰ। আমাৰ যিটো ধুমাৰকোৰ বজালি তাত চাই চব্জি বহুত ভাল। তো যিয়ে নহওক আহি মই মানে কি হ'ল, ৰাস্তাত কেইটামান আপি দেখা পালোঁ। তো আপিকেইটাকো মানে চাই আছোঁ, ভিডিঅ' কৰাতে তেওঁলোকে গম পাইছে। তো হাঁহিটো বহুত ভাল লাগিছে, দেখাই দিলোঁ। ভাল ৰূপহীৰ আপিগিলাক ভাল। তো ইয়াতে বজাৰতো আছিল কেইটামান। তো কথা পাতিলোঁ, কথা পাতি কেনে তো অলপ স্কিপ তেওঁলোকৰো ৰাখিছোঁ। বাকী আৰু চলি আছে, ইয়াতে যাই আছে। আহি আমি আৰু মানে চব্জি বজাৰ পালোঁ। চব্জি বজাৰত দেখা পালোঁ, তাতে বাজাৰ বহিছে, বজাৰৰ দিন। তাতে বহুত নাৰিকলৰ কি দাম? 150 টাকা বলে। 150 টাকা জোড়া রূপহী বাজাৰত। রূপহী বাজাৰত 150 টাকা জোড়া নাৰিকল চলি আছে। আপোনালোকৰ তাতে কিমান দাম জনাব। তো আহি নাৰিকলৰ দাম সোধা হ'ল। তাৰে পিছত সুধিলোঁ, আমি বজাৰত ওলাই আহিলোঁ। বজাৰত ওলাই আহি ইয়াতে ফ্ৰুইটছ ফলৰ দোকানো আছে। তাতে কিছুমান বজাৰটো ঘূৰি চালোঁ আৰু মুঠতে বজাৰটো ভালে লাগিছে। সাপ্তাহিক বজাৰ ভাল, বহুত মানুহৰ ভিৰ সমাগম, বহুত মানুহ বেছি। আৰু ইয়াতে দেখাই পাই আছে চব মানুহ। মই ঘূৰি আছোঁ, চাই আছোঁ। আৰু ইয়াতে কি হয়, চব মানে আপোনাৰ গোটা বস্তুহে বিক্ৰী হয়, মানে টোপলা চিষ্টেম, ভাগ চিষ্টেমত বিক্ৰী হয়। যিহেতু শিৱৰাত্ৰি আছিলে, তাৰ আগৰ দিনা মই ভিডিঅ'টো আপলোড দেৰিকৈ কৰিছোঁ, যাৰ কাৰণে এতিয়া আছোঁ দখনাৰ দোকানত। এয়া দোকানী হাই কিমানকে লয় এগুলা? 250 পিস। নিজে বহে না কিনে আনি? কিনে আনি 250কে। রং চং থাকবো না গুচি যাব? অলপ চলপ গুচি যাব না। রূপহী বাজার আপোনালোকে সপ্তাহত বহে না ঘৰত দোকান আছে? সদায় বনাই ইয়াতে। সদায়। কেতিয়াবা চিৰদিন থাকবা নোৱাৰা না। সুবিধা আছে না। নহওক দোকানত চালোঁ, দোকানকেইটা চালোঁ, দোকানীবিলাকো চালোঁ, ভাল লাগিছে। কথা পাতিলোঁ, দোকানৰ দামো ভালে। প্ৰডাক্ট তেওঁলোকে সপ্তাহৰ বজাৰত তাতে বজাৰ কৰে। তেওঁলোকৰ শালবাৰীত দোকান আছে। তো ভিডিঅ' থ্ৰুত যদি কোনোবাই যায় চাব পাৰিব, যাই কেনে কম দামত ল'ব পাৰিব, দিব। কথা পাতিছোঁ। তো তেওঁলোকৰ বিজনেছ এয়ে। তো যিটো আমাৰ বড়ো জনজাতি, তেওঁলোকৰ তাতে বহুত প্ৰডাক্ট আছে, ব্লাউজ কিবা কিবি মুঠতে আছে। আৰু মুঠতে আহিলে গম পাব।
তো বন্ধুরা আছে ৰূপহী মাছ বজাৰে। তো ইয়াতে আহি আমি আৰু পালোঁ কি আপোনাৰ এই বাজাৰটো পালোঁ। ইয়াতে বাজাৰৰ ভিতৰত সৰু বাচ্চা ল'ৰা ছোৱালী লৈ মাছ বজাৰৰ ভিতৰত ইয়াতে আছে বহুত কিবা কিবি। মই ভিডিঅ' দেখাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ মাজত বহুতো মানে আছে কিবা কিবি ইয়াৰ মুঠতে দোকানটো চাৰিওফালৰ পৰা মই ৰখাৰ ব্যৱস্থা কৰিছোঁ। চাই ভালে লাগিছে বজাৰখন। বহুত মানুহ তাত সমাগম হয়। কেতিয়াবা ৰূপহী বজাৰত আহিলে লগ দিব। অহাকালি শিৱৰাত্ৰি মই আছোঁ ৰূপহী বজাৰত। তো ইয়াতে চাব পাৰিব আপোনালোকে বাজাৰটোত কি কি চলি আছে মই আপোনালোকে দেখাম ভিডিঅ'। ইয়াতে পূৰা ছোৱালী মানুহবিলাকে কি কাম কৰি আছে নকৰি আছে চব দেখাই আছে। মুঠতে চবে কিবা কিবি কিনি আছে যিহেতু শিৱৰাত্ৰি চলিছে। চলাৰ কাৰণে তাৰ কাৰণে পূজাৰ সা সামগ্ৰী চবে বজাৰ চজাৰ কৰি আছে। কিমানকৈ লয়? 10 টকা পিচ। চবে চিলিম লৈ আছে কিবা কিবি লৈ আছে। ভাং খাব কিজানি। তো যিয়ে নহওক এয়া আছিল আমাৰ বড়ো বজাৰৰ মাজত। মোৰ ওচৰত বাইদেউ এজনে আছে যিজনে বজাৰ কৰি আছে। কথা পাতিলোঁ ভালে লাগিছে। তো বাইদেউক ক'লোঁ যে ভিডিঅ'টো আপলোড দিম কিবা অসুবিধা আছে নেকি। বাইদেউ হাঁহি দিলে কোনো অসুবিধা নাই। তো ভালে লাগিছে। তো লগত থাকিব বজাৰত যাম ছাপোৰ্ট কৰিব। থ্যাংক ইউ so much for watching the video.